নমস্কাৰ টগৰ ফুলৰ বৰ খাই কোনে কোনে পাইছে বাৰু বৰ ভাল লাগে টগৰ ফুলৰ বৰ খাই গতিকে বলক আজি বনাও টগৰ ফুলৰ বৰ প্ৰথমে টগৰ ফুলৰ ঠাৰি আৰু ৰেণু কেইডাল ভালদৰে গুচাই ধুই ললো তাৰ পাছতে এটা বাটি অলপমান বেচন আৰু বৰটো ক্ৰিস্পি হ'বৰ বাবে অলপমান সুজিও লৈ ললো লগতে সোৱাদ অনুসৰি নিমখ হালধি কলা জিৰা ৰেড চিলি পাউডাৰ জিৰা আৰু ধনিয়া পাউডাৰ আধা চামুচকৈ লৈ ললো অলপমান পানী ইমানটো জোখত লৈ ভালদৰে বেটাৰটো বনাই ললো তাৰ পাছতে এখন কেৰাহীত ৰিফাইন অইল গৰম কৰি টগৰ ফুল কেইপা ভালদৰে বেটাৰখিনিত ডুবাই তেলত ৰঙচুৱা হোৱালৈকে ভাজি ললো বাকি থকা বেটাৰখিনিত নৰসিংহ কুমলীয়া পাত কেইডালমান ঠাৰিসহ ডুবাই ভাজি ললো তাৰ পাছতে টগৰ ফুলৰ পকৰি কেইটা অৰ্থাৎ বৰ কেইটা অলপ চটপটা কৰি ল'বলৈ অলপ চাট মছলাও ছটিয়াই ললো এয়া আজি নিৰামিষ থালিখন ৰেডি হৈ গ'ল মানুহজনো অফিচৰ পৰা আহিল ভাত খাবলৈ বুলি গতিকে বলক এতিয়া তেওঁৰ মুখৰ পৰা শুনো কেনেকুৱা বালে বা টগৰ ফুলৰ বৰ খাই পকৰাটো খাই পাচোন বহুত ধুনীয়া হৈছে সঁচা